নমস্কাৰ, জয় হিন্দ, জয় ভাৰত, জয় অসম। আপোনালোকক স্বাগতম ই আছাম অধ্যয়নত। যিসকল ষ্টুডেণ্টে ক্লাছ 9 আৰু ক্লাছ 10ত উঠিছে, তেওঁলোকৰ কাৰণে গুড নিউজ। ক্লাছ 9 আৰু 10ৰ বিজ্ঞান আৰু গণিত অত্যন্ত সহজ ভাষাত আমাৰ এই চেনেলত বুজাবলৈ চেষ্টা কৰিম। দৈনন্দিন জীৱনত ব্যৱহৃত এক্সাম্পলেৰে অতি সহজ আৰু ইন্টাৰেষ্টিং কৰি তোলাটো মোৰ লক্ষ্য, যাতে আপোনালোকে বহুত ইজিলি বস্তুবোৰ বুজিব পাৰে, যাতে আপোনালোকে মেইন কথাটো হৈছে যাতে আপোনালোকে জিৰোৰ পৰা হিৰো হ'ব পাৰে। ক্লাছ 9 আৰু 10ৰ শিক্ষা জীৱন অন্যতম গুৰুত্বপূৰ্ণ সময়। যদি আমি ঠিকমতো অধ্যয়ন কৰোঁ তেন্তে আমাৰ সাফল্য পোৱাটো একেবাৰে নিশ্চিত। ক্লাছ 9 আৰু 10ৰ যিবিলাক কঠিন চেপ্টাৰ আছে, যেনেকুৱা কেমিষ্ট্ৰিৰ কিছুমান চেপ্টাৰ, ফিজিক্সৰ লাইটৰ চেপ্টাৰ, তাৰপিছত বিদ্যুৎ চেপ্টাৰ, এই চেপ্টাৰবোৰ আমি একেবাৰে ইজি চিষ্টেমত বুজিবলৈ চেষ্টা কৰিম। মোৰ কাষত গোটেইখিনি নোট আপোনালোকক দিবৰ কাৰণে PDF আকাৰে দিবৰ কাৰণে মই সাজু কৰিছোঁ। এইবিলাক মোৰ ভিডিঅ'বোৰ চাই থাকিব, যাতে মই লাইভ সেশন কৰিবৰ কাৰণে চাৰ্টেন কিবা ছাবস্ক্ৰাইব লাগে। মোৰ যিহেতু এখন প্ৰথম ভিডিঅ', সেইকাৰণে মই কৈ আছোঁ আপোনালোকে মোক সহায় কৰিব, ছাবস্ক্ৰাইব কৰিব। যিহেতু আমাৰ এইবাৰ HSLCৰ মেথ আৰু ছায়েন্সৰ যি MCQ আহিছিল, এইটো বহুত কনচেপচুৱেল দিছিল, টাফ নহয়, কনচেপচুৱেল দিছিল। সেইকাৰণে মই PDF বনাইছোঁ MCQৰ কাৰণে। সেইবোৰ আপোনালোকক PDF আকাৰে মই দি দিম, যাতে এইবোৰ পঢ়িয়ে এই কনচেপ্টৰ ভিতৰতে আপোনালোকে পাই থাকিব। মই অনলাইনত অহাৰ আগত যেতিয়া অফলাইনত যেতিয়া পঢ়াইছোঁ, তেতিয়া মই যিবোৰ নোটছ দিছোঁ তাৰে পৰা কমন পৰিছে। আশা কৰিছোঁ আপোনালোকৰো কমন পৰিব। এতিয়া আমাৰ এই ইউটিউব চেনেলত আমি কি শিকিম? শিকাৰ বিষয়খিনি হৈছে বিজ্ঞানৰ ফিজিক্স। যেটো কৈছোঁ মই এতিয়া, যে ফিজিক্সৰ যিখিনি চেপ্টাৰ থাকে একেবাৰে ভালদৰে কৰিম। অনলাইনতে আমি কি কৰিম? ফাৰ্ষ্টত চেপ্টাৰটো ভালদৰে বুজিম, বুজাৰ পিছত তাৰ পৰা ভিতৰুৱা কুৱেশ্যনবোৰ মই PDF আকাৰে দি দিম। লগতে ইয়াত যিবিলাক টেক্সচুৱেল প্ৰশ্নাৱলী যিবিলাক কুৱেশ্যন মই বৰ্ডত লিখি দিম। লিখাৰ পিছত এই কুৱেশ্যনবোৰ মই ভালদৰে বুজাই দিম, যাতে আপোনালোকৰ কিবা অসুবিধা নহয় বুজিবৰ কাৰণে। কেমিষ্ট্ৰিত আপোনালোকক যিবিলাক ৰিয়েকশ্যন হৈ থাকে, এই ৰিয়েকশ্যনবোৰ মই ইয়াত প্ৰেক্টিকেলি দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ যিবিলাক ষ্টুডেণ্ট আছে, ষ্টুডেণ্টৰ লগত প্ৰেক্টিকেলি দেখুৱাবলৈ চেষ্টা কৰিম। যেনেকুৱা বিজ্ঞানৰ কেমিষ্ট্ৰিৰ প্ৰথম লেচন যিখন আছে, ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ, ইয়াত কি হয়, চূণ এডাল পানীত দিলে কি হয়, এই চূণডাল কি হৈ যায়, চূণডাল গলি যায়, লগতে তাপ উৎপন্ন কৰে। পানীখিনি কি হয়, গৰম হৈ যায়, বা লগতে আৱৰণখিনি কি হয়, গৰম হৈ যায়। এই আৱৰণখিনি গৰম হোৱাৰ মেইন উদ্দেশ্যটো কি, এইবিলাক আমি প্ৰেক্টিকেল কৰি ভালদৰে চাম। কি হয়, ঘটনাটো কি হয়। এনেকুৱা টাইপৰ বায়লজি। আমাৰ 6 নম্বৰ লেচন জীৱন প্ৰক্ৰিয়া চেপ্টাৰখন আছে। জীৱন প্ৰক্ৰিয়া কেনেদৰে কি হয়, কোষ কেনেকে গঠন হয়, কোষৰ কাম কি, আমাৰ ক'ৰ পৰা কি এনজাইমবোৰ ওলায়, এনজাইমবোৰ কেনেকে খাদ্য বস্তুবোৰ ডাইজেষ্ট কৰে, এই বস্তুবোৰ আমি বহুত ভালকে বায়লজিত শিকিম। আৰু গণিত একেবাৰে সহজ, একেবাৰে ইজিলি। যিবিলাক ষ্টুডেণ্টে ভয় খাই থাকে, গণিতৰ এক্সাম মই কি কৰিম এতিয়া, এইবিলাক ভয় খাবলৈ একো দৰকাৰ নাই। আমি ইয়াত গণিতবোৰ বহুত ইজিলি শিকিম। বহুত ইজি মেথডত, শৰ্টকাট মেথডত কেনেকে কৰিব পাৰি গণিতবিলাক, এইবিলাক আমি বহুত ভালকে ইয়াত শিকিম। আৰু অন্যান্য বিষয়, যদি কাৰোবাৰ কিবা যদি ডাউট থাকে, অন্যান্য বিষয় কি হৈছে, আমাৰ যেনেকুৱা এইবাৰ ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা হৈ গ'ল HSLCত, কুৱেশ্যন পেপাৰখন বহুতে টাফ আহিছিল, আমি সকলোৱে চাইছোঁ। এনেকুৱা টাইপৰ আপোনালোকক যদি কিবা ডাউট থকা যদি ছাবজেক্ট থাকে, যে এইখন চেপ্টাৰত আমি অকমান আমাৰ ডাউট আছে, এই চেপ্টাৰটো আমি ভালকে পঢ়িলে আৰু ভাল হ'ব, এনেকুৱা টাইপৰ যদি কিবা ডাউট থাকে, সেই বিষয়খন মোক কমেণ্টত জনাই দিব। মই সেই বিষয়ত ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ই আছাম অধ্যয়ন এই চেনেলটোৰ পৰা আপোনালোকে যাতে বহুত ভালদৰে শিকিব পাৰে আৰু বহুত এটা ভাল ৰিজাল্ট কৰিব পাৰে, যাতে আপোনালোকে বেলেগ ষ্টুডেণ্টকো ক'ব পাৰে এই চেনেলৰ পৰা পঢ়ক, আপোনালোকে মই ভাল ৰিজাল্ট কৰিছোঁ, আপুনিও ভাল ৰিজাল্ট কৰিব পাৰিব। এতিয়া কথাটো হ'ল যে কিয় এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ এই ইউটিউব চেনেলটো আপোনালোকে কিয় ছাবস্ক্ৰাইব কৰিব, কাৰণটো কি ছাবস্ক্ৰাইব কৰাৰ? একেবাৰে সহজ ভাষাত আমি ইয়াত টিউচন ক্লাছবোৰ কৰিম। মানে আমি ইয়াত যিখিনি পঢ়িম, এই পঢ়াবিলাক একেবাৰে সহজ, আপুনি যেনেকে বুজিব পাৰে। ছায়েন্সৰ দৈনন্দিন জীৱনত হোৱা এক্সাম্পলেৰে বা MCQ বিলাক যিবিলাক থাকিব, যেনেকে মনত ৰাখিব পাৰি, নানান ধৰণৰ এক্সাম্পলেৰে আমি বুজিবলৈ চেষ্টা কৰিম। মই যেখন কৈছোঁ এতিয়াই, যে দৈনন্দিন জীৱনৰ উদাহৰণেৰে শিকোৱাৰ পদ্ধতি। মই ছায়েন্সৰ প্ৰতিটো চেপ্টাৰতে কিবা প্ৰেক্টিকেল কৰিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকৰ বহুতে ভালদৰে আপোনালোকৰ ছায়েন্সৰ কনচেপ্টখিনি ক্লিয়াৰ হয়, যাতে MCQ কৰিবলৈ একো অসুবিধা ফিল নকৰে। আৰু যিবিলাক চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক থাকিব, সেই কুৱেশ্যনবিলাক মই ইয়াত ছল্ভ কৰাই দিম, যে এইবিলাক কুৱেশ্যনৰ পৰা কুৱেশ্যনবোৰ আহিব পাৰে। আৰু লগতে মডেল কুৱেশ্যন ডিছকাছ কৰিম, মডেল কুৱেশ্যন ডিছকাছন আৰু টেষ্ট। মডেল কুৱেশ্যনখন কি হৈছে, যে আমাৰ যিবিলাক আহিব লগা কুৱেশ্যন ইম্পৰ্টেণ্ট, যে এইবিলাক কুৱেশ্যন এক্সামত দিব পাৰে, এনেকুৱা টাইপৰ কুৱেশ্যন যিবিলাক থাকিব, এই কুৱেশ্যনবোৰ আমি এই চেনেলতে ডিছকাছ কৰিম। আৰু টেষ্ট এটাকৈ চেপ্টাৰ কমপ্লিট হ'ব আমাৰ ইয়াত অনলাইনত। আৰু আপোনালোকে মোৰ ছাবস্ক্ৰাইবখন বঢ়াই দিব, যাতে মই লাইভ ছেশ্যন দিব পাৰোঁ। তেনেহ'লে মই লাইভ ছেশ্যনত আপোনালোকৰ এই টেষ্টবোৰ
এই টেষ্টবোৰ মই লাইভতে নিম, সুধি থাকিম, আপোনালোকে মই উত্তৰ দিব যে এইখনৰ এইটো হয়, এইখনৰ এইটো হয়, যেনেকে লাইভ ছেশ্যনত নিব লাগে। তো মই এনেকে আপোনালোকৰ এই লাইভ ছেশ্যনত টেষ্ট নিম, নহ'লে ইয়াত নিম, যেনেকে হয় মই প্ৰতিটো চেপ্টাৰৰ টেষ্ট নিমেই। তেনেহ'লে যিসকল ষ্টুডেণ্টে ক্লাছ 8ৰ পৰীক্ষা দিলে আৰু ক্লাছ 9ৰ পৰীক্ষা দিলে, যিসকল ষ্টুডেণ্টে 9 আৰু 10ত উঠিলে, সেইসকল ষ্টুডেণ্টৰ কাষতে এই ভিডিঅ'খন শ্বেয়াৰ কৰি দিব। আমি এপ্ৰিলৰ 1 তাৰিখৰ পৰা ক্লাছবোৰ ষ্টাৰ্ট কৰিম। তো বন্ধু বান্ধৱীৰ লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব।